Hello guys, welcome back to my another video. এটো দেখিব পাৰিছে গুৱাহাটীত বহুত বৰষুণ হৈ আছে। এতিয়া চিপ কৈ বৰষুণ দি আছে। আমি এতিয়া গৈ আছো কি আনিব গৈছো মাংস মাংস আনিব গৈ আছো। ই আহি আছে মই ব্লগ বনাওঁতে হৈছে নাই নাজানো, সেইটো কাৰণেই আহি আছে। আমি এতিয়া পুৰা গলিয়ে গৈ আছো আৰু মাংস আনিবৰ কাৰণে। এয়া ঠাণ্ডা বতৰ, কি খাম কি নাখাম এনেকৈ মাংস আনিব গৈ আছো খোজকাঢ়ি। আৰু অলপ বৰষুণ দিলে ইয়াতে পুৰা বানপানী উঠিব। এইবিলাক চব বানপানীৰ জেগা। গুৱাহাটী মানে হ'ল বানপানীৰ গাঁৱে ভাল। গুৱাহাটীতকৈ গাঁৱে ভাল আমাৰ। ৰাস্তাত মানুহ দুনো নাই, বৰষুণ বতৰ যে চব কম্বলৰ তলত সোমাই আছে, ঠাণ্ডা পাইছে যে। সেইটো এজন বাইদেউ লগ পাইছোঁ এইটো ৰাস্তা ইয়াত কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। গুৱাহাটীত যিমান বানপানী হয় চব এইবিলাক মেচিনেদি এইটো নলাত পেলোৱা হয়। হা सब दै माबा दै जि जायो बेफोराव दै जि जायो बेफोर फैयो। তো ভিডিঅ' ভালকৈ বনাব নাজানো, আজি এইখিনিতে সামৰিলোঁ। ভিডিঅ'টো কেনে হৈছে, যদি ভাল পাইছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। থেংক ইউ, টাটা, বাই বাই।